আৰু ইয়াত বুলেৰো বহুত কেইখন আছে আমি একবাৰ দেখুৱাই দিছোঁ চাই লওক নেক্সট বুলেৰোখনৰ আমি ডিটেইলছ দিম 2020 মডেল হয় ইয়াৰ আস্কিং প্ৰাইস আমাৰ 195 নমস্কাৰ ৰিজু দেবৰ আৰু এটা ভিডিঅ'ত আপোনালোকক স্বাগতম আজি মই আহিছোঁ ফ্ৰেণ্ডছ মটৰ্ছ ইয়াত গাড়ী ষ্টক আপডেট হৈছে গোটেইবিলাক গাড়ী ষ্টক আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কিন্তু চেনেল ছাবস্ক্ৰাইব নকৰে সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক আজি সোনকালে ছাবস্ক্ৰাইব কৰিব এতিয়াই একদম তলৰ পিনে চাই পেলাই বাটনটো প্ৰেছ কৰি ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যন অলত প্ৰেছ কৰি দিয়ক যাতে সোনকালে 100K হৈ যায় আৰু মোৰো ভাল লাগে আৰু ইনস্পিৰেশ্যন পাই পেলাই আপোনালোকৰ কাৰণে ভাল ভাল ভিডিঅ' আনিব পাৰোঁ আৰু ইয়াৰ পৰা যদি কিবা গাড়ী আপোনালোকে পাৰচেজ কৰিম বুলি ভাবিছে তেনেহ'লে চাই ল'ব ভালকৈ ভেৰিফাই কৰি ল'ব টেষ্ট ড্ৰাইভ লৈ ল'ব তাৰপিছত পাৰচেজ কৰিব কাৰণ মই জাষ্ট গাড়ীৰ ইনফৰ্মেশ্যনেই দিওঁ তো বলক আজিৰ এই ভিডিঅ' আৰম্ভ কৰোঁ আৰু এটা এটাকৈ গাড়ীৰ ডিটেইলছবিলাক দিওঁ আৰু লগতে মোৰ পুৰণা ভিডিঅ' চাবৰ কাৰণে ওপৰত আই বাটনত ক্লিক কৰি মোৰ পুৰণা ভিডিঅ' চাব পাৰিব তো বলক আজিৰ এই ভিডিঅ' আৰম্ভ কৰোঁ আৰু এটা এটাকৈ গাড়ীৰ ডিটেইলছবিলাক দিওঁ আমাৰ লগত ৰিজৱান দা আছে ফ্ৰেণ্ডছ মটৰ্ছৰ পৰা আগতে এড্ৰেছ জানি ল'ম আৰু তাৰপিছত সোনকালে গাড়ীৰ ডিটেইলছ দি দিম তো কওক আগতে এড্ৰেছ আমাৰ এইটো হুণ্ডাই শ্ব'ৰুমৰ অপজিটত হয় তেজপুৰত হয় মটৰ্ছ গুগল লোকেশ্যনত আছে গুগল লোকেশ্যনত আছে মই ডিছক্ৰিপশ্যনত লোকেশ্যন দি দিম আপোনালোকে তাত ক্লিক কৰি পেলাই ডাইৰেক্ট ইয়াত নেভিগেট হৈ আহি যাব পাৰিব আৰু ফাইনেন্স গোটেই অসমৰ হয় ফাইনেন্স হৈ যাব এভেইলেবল আছে ফাইনেন্স এভেইলেবল আৰু ডকুমেণ্টেশ্যন সব ইয়াৰ পৰাই কৰাই দিব হয় হয় একদম মিনিমাম ডকুমেণ্টেশ্যন লাগে আমাৰ আৰু নাম ট্ৰান্সফাৰো ইয়াৰ পৰাই কৰাই দিব ইয়াতে হৈ যাব ইঞ্চুৰেঞ্চ ট্ৰান্সফাৰো হৈ যাব আৰু কোনোবা যদি নতুনকৈ ৰিনিউ কৰিব বিচাৰে ইঞ্চুৰেঞ্চ সেইটো আমি কৰাই দিব পাৰিম অ'কে আৰু ৰেটবিলাক অলপ আজি এট্ৰেক্টিভ ক'ব যাতে আমাৰ ভিউৱাৰ্ছো ভাল পায় শুনি পেলাই চেষ্টা কৰিব তো ফাৰ্ষ্ট গাড়ীৰ পৰা আমি ষ্টাৰ্ট কৰিম ফাৰ্ষ্ট আছে এখন ইনোভা কক এখনৰ ডিটেইলছ 11 মডেল হয় ইয়াতে আপোনাৰ পাৱাৰ উইণ্ডো চাৰিটাই পাব আৰু গুৱাহাটী নম্বৰ হয় এইটো প্ৰাইস আপোনাৰ কিলোমিটাৰ চলিছে 1,62,000 হয় আৰু গাড়ীত সব ৱৰ্কিং হৈ আছে সব ৱৰ্কিং হৈ আছে কোনো কাম এসি পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো সব আছে হয় হয় আৰু আস্কিং কিমান এখনৰ আস্কিং এইটো আহিব আপোনাৰ 4,50,000 আমি একবাৰ ইয়াৰ ইণ্টেৰিয়ৰ দেখুৱাই দিম ইণ্টেৰিয়ৰ চাই লওক 4,50,000 ফাইনেন্সটো নহ'ব ফাইনেন্স হৈ যাব কিমান দিব লাগিব ফাইনেন্স এইটো আপোনাৰ 2 লাখ দিলে আহি যাব 2 লাখত ইনোভাখন লৈ যাব পাৰিব নেকি ওকে এতিয়া ফ্ৰেণ্ডছ মটৰ্ছৰ পাৰ্কিঙত আছো ফাৰ্ষ্ট এখন মাৰুতি ইগনিছ আছে কক এইটো 2021 মডেল হয় জেটা আপোনাৰ ডেল্টা মডেল হয় 13,000 ৰানিং হৈছে অনলি 13,000 আৰু ৰিপেইণ্ট কিমান আছে ৰিপেইণ্ট নাই বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে পুৰা ফুল অৰিজিনেল পেইণ্টত আছে আৰু এইখনৰ ৰানিং কিমান হৈছে 13,000 অনলি আৰু আস্কিং কিমান এইখনৰ আস্কিং হয় 6,10,000 6,10,000 নতুন ল'লে কিমান মান পৰে এইটো 750 মান আহে 750 হয় মানে 1.5 লাখ টকাৰ ডিসকাউন্ট পাই যাব আৰু ফাইনেন্স হৈ যাব 2 লাখ মান দিলে হয় নেক্সট আছে এখন কিয়া সনেট ৰেড কালাৰত হয় কক এইটো 21 মডেলে হয় কোন ইয়াৰ মানে কোন মাহৰ ফেব্ৰুৱাৰী মাহৰ 21ৰ হয় এক বছৰ হৈছে পাৰ হৈছে অলপ এক বছৰ পাৰ হৈছে কিমান ৰানিং হৈছে এখন 11,000 ৰানিং হৈছে জেনুইন পেট্ৰলত নে এইটো পেট্ৰলত হয় আৰু আইএমটি নেকি এখন এইটো আইএমটি একচুয়ালি ইয়াত ক্লাচ নাই অটোমেটিকৰ নিচিনা ফিল ল'ব পাৰে টাচ স্ক্ৰীন লগোৱা আছে সানৰুফ আছে নে সানৰুফ আছে কিমান এখনৰ আস্কিং ইয়াৰ আস্কিং 990 হয় আৰু নতুন ল'ব গ'লে কিমান মান পৰে এখন 1250 পৰে 1250 হয় ওকে নেক্সট আৰু এখন গ্ৰে কালাৰত ওয়েগনাৰ আছে কক এইটো 2015 মডেল হয় 63,000 চলিছে দিয়া আস্কিং প্ৰাইস হৈ গ'ল আমাৰ 340 2015 হয় আমি ইয়াৰ ইণ্টেৰিয়ৰ একবাৰ দেখুৱাই দিছোঁ ৰানিং এইটো ৰানিং 63,000 চলিছে আৰু ফাইনেন্স হৈ যাব এইখনত ফাইনেন্স হৈ যাব কোনো অসুবিধা নাই 1.5 লাখ মান দিলে ফাইনেন্স হৈ যাব আৰু নেক্সট একদম নতুন যোনটো কাৰেন্ট শেপ চলি আছে ওয়েগনাৰত হোৱাইট কালাৰ কক এইটো VXI মডেল হয় 2019 মডেল হয় ইয়াৰ 11,000 চলিছে ইয়াৰ আস্কিং প্ৰাইস হৈ গ'ল আমাৰ 510 হয় 2019 ৰ 5,10,000 ওয়েগনাৰ নতুন ল'লে 6 লাখ মান যায় নে 650 মান যায় 650 মান যায় 1.5 লাখ টকা মান কম পাব ৰানিং কিমান হৈছে এইটো ৰানিং হৈছে 11,000 অনলি নেক্সট আছে এখন অল্টো কক এইটো 2017 মডেল হয় VXI বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে ৰিপেইণ্ট নাই আচ্ছা আৰু ৰানিং কিমান হৈছে ৰানিং হৈছে 32,000 অনলি ইণ্টেৰিয়ৰ আমি দেখুৱাই দিছোঁ ইণ্টেৰিয়ৰ বহুত ওয়েল মেইনটেইন হৈ আছে সিটছবিলাকো একবাৰ চাই ল'ব সিটছৰ কণ্ডিশ্যনবিলাকো মানে ভাল হৈ আছে আৰু ৰানিং কিমান ক'লে 32,000 এইটো আস্কিং প্ৰাইস হয় আমাৰ 330 নেগোশিয়েবল হৈ যাব ন আৰু ফাইনেন্স কৰিলে 1.5 লাখ মান দিলে হৈ যাব আহি যাব নেক্সট আছে এখন সুইফট ডিজায়াৰ
এইটো সুইফট ডিজায়াৰ VXI মডেল হয় 2018 ৰ হয় 18 হয় 18 ৰ কক এই চলিছে আমাৰ 43000 জেনুইন নে জেনুইন যদি কোনোবাই কোম্পানী ৰেকৰ্ড বিচাৰে আমি ৰেকৰ্ড প্ৰভাইড কৰি দিম প্ৰভাইড কৰিব পাৰিব ন অনলি 43000 চলিছে হয় আৰু আস্কিং কিমান এইখনৰ ইণ্টেৰিয়ৰ কি একদম নতুন কণ্ডিশ্যনত হৈ আছে আৰু এক্সিডেণ্টেল নহয় বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট কিমান আস্কিং এইটো আস্কিং 620 620 হয় আচ্ছা আৰু নেক্সট এখন আছে ৰেড কালাৰত i20 কক এইটো i20 মেগনা হয় 2019 মডেল হয় ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 580 2019 ৰ ৰানিং কিমান হৈছে ৰানিং হৈছে আপোনাৰ 44000 জেনুইন আৰু ৰিপেইণ্ট নাই আৰু নাম্বাৰ লখিমপুৰ নম্বৰ হয় লখিমপুৰৰ নাম্বাৰ লগোৱা আছে ন আৰু এক্সিডেণ্টেলৰ কোনো হিষ্ট্ৰীটো নাই আৰু কিমান 3 লাখ মান দিলে এখন ফাইনেন্স হ'বনে 1 লাখ দিলে ফাইনেন্স কৰি দিব পাৰিম ওকে 2.50 ফাইনেন্স হৈ যাব এখন নেক্সট আছে এখন Honda MS টপ মডেল কক Honda MS টপ মডেল হয় এখন এটো 2019 মডেল হয় 29000 চলিছে অনলি আস্কিং প্ৰাইস হৈ গ'ল আমাৰ 660 আৰু ইয়াত ফিচাৰ্স কি কি আছে ফিচাৰ্স নেভিগেশন আছে ক্ৰুজ কন্ট্ৰোল আছে ক্ৰুজ কন্ট্ৰোল আহে মানে এই সেগমেন্টৰ গাড়ীত Honda ফার্স্ট ক্ৰুজ কন্ট্ৰোল ইন্ট্ৰোডিউস কৰিছিলে মানে ক্ৰুজত লগাই আপোনালোকে এক্সেলেৰেটৰ নিদিলেও এটা স্পিড সেট কৰিলে হে স্পিড লিমিটত গাড়ী গৈ থাকে নেভিগেশন আছে ন নেভিগেশন টাচ স্ক্ৰিন সিস্টেম আছে আৰু ABS এয়াৰবেগ তো আহে ABS এয়াৰবেগ আহে আস্কিং কিমান এখনৰ আস্কিং 660 নতুন 9 লাখ মান যায় 11 মান পৰে 11 মান পৰে টপ মডেলত ন আৰু ৰানিং কিমান হৈছে ৰানিং হৈছে 29000 অনলি ওকে নেক্সট আৰু এখন সুইফট ডিজায়াৰ আছে ব্লু কালাৰত কক এটো ব্লু কালাৰ 2019 মডেল হয় আপোনাৰ চলিছে আপোনাৰ 33000 ইয়া আস্কিং প্ৰাইস হৈছে আপোনাৰ 630 হয় 2019 ৰ ৰানিং কিমান হৈছে ৰানিং হৈছে আপোনাৰ 33000 আৰু পেট্ৰলত হয় পেট্ৰলত ওকে আমি একবাৰ ইন্টেৰিয়ৰ ইয়াৰ দেখুৱাই দিছো আৰু এখনো 2 লাখ মান দিলে আহি যাব ফাইনান্স ওকে নেক্সট আছে এখন Hyundai Santro হয় কক এটো এৰা মডেল হয় 2019 এটো 2019 ৰ মডেল হয় চলিছে ফাইনান্স হয় নে ফাইনান্স হৈ যাব ন হয় কক আৰু কাগজৰ NOC লাগে NOC আমি প্ৰভাইড কৰি দিম আস্কিং প্ৰাইস হৈ গ'ল আমাৰ 410 নেগোশিয়েবল হ'ব ইয়াৰ দেখুৱাই দিছো 4,10,000 নতুন লব গলে 5 লাখ মান পৰে নে বেছি পৰে আচ্ছা আৰু 4 লাখৰ ভিতৰত 2 লাখ মান দিলে ফাইনান্স হৈ যাব ওকে 150 দিলেও ফাইনান্স হৈ 150 তে ফাইনান্স হৈ যাব ন ওকে নেক্সট আছে এখন গ্র্যান্ড আইটেন ৰেড কালাৰত কক এটো 2019 মডেল হয় চলিছে 42000 বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে স্পৰ্টছ মডেল হয় এখন পেট্ৰল হা আৰু ৰানিং কিমান হৈছে ৰানিং 42000 এটো 490 আস্কিং 490 আস্কিং ন ওকে নেক্সট আছে এখন অল্টো K10 কক 2016 মডেল হয় 34000 ৰানিং হৈছে আপোনাৰ পাঁচটা এলয় হুইল লাগি আছে গাড়ীখনত প্ৰজেক্টৰ লাগি আছে আৰু আপোনাৰ LCD লাগি আছে আৰু Sony মিউজিক সিস্টেম আছে আৰু আস্কিং কিমান এখনৰ এটো আস্কিং 3 লাখ অল্টো K10 কি বন্ধ হৈ গৈছে নেকি নতুন এটা বন্ধ হৈছে নাই নেকি অল্টো K10 নাই আচ্ছা আৰু এইখনৰ কিমান আছিল 450 মান আছিল নেকি তেনেকৈ আছিল 450 5 লাখ নিয়াব 5 লাখ আছিল ওকে আৰু 3 লাখ মানত পাই যাব 1.5 লাখ মান ডাউন পেমেন্ট কৰিলে হৈ যাব ন এটা ফুললি মডিফাই কৰা আছে হা এলয় কিটা পাঁচটা এলয় লাগে পুৰা শিলং ষ্টাইলত আচ্ছা নেক্সট আছে এখন ইগনিস হয় 2019 মডেল হয় আর এইটো ডেল্টা মডেল হয় আৰু চলিছে আপোনাৰ ৰানিং 27000 আৰু আস্কিং কিমান এখনৰ এইটো আস্কিং আহিব আপোনাৰ 5,40,000 আৰু নেগোশিয়েবল ৰানিং কিমান হৈছে 27000 অনলি ওকে আমি ইয়াৰ ইন্টেৰিয়ৰ দেখুৱাই দিছো মাৰুতি নেক্সাৰ সব গাড়ীতে ABS আৰু এয়াৰবেগ আহে জি মডেলে হক ন এখনতো আছে ABS এয়াৰবেগ ওকে তো বলক আৰু কিছুমান গাড়ী আছে একবাৰ চাই লও নেক্সট আছে দুখনে ব্লু কালাৰত i20 দুখনে ব্লু কালাৰ i20 দুখনে 2016 ৰ হয় এখন স্পৰ্টছ মডেল হয় এখন মেগনা মডেল হয় দুইখন কি একে জায়গাৰ পৰা আনিছে নেকি নহয় বেলেগ এটা তেজপুৰ নম্বৰ হয় এটা লখিমপুৰ দুখনে তেজপুৰ নম্বৰ সৰি দুখনে তেজপুৰ কিন্তু বেলেগ বেলেগৰ পৰা আচ্ছা কক এখনৰ আস্কিং কিমান প্ৰথমখনৰ আস্কিং আহিব আমাৰ 540 আৰু ৰিপেইণ্ট নাই বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে পেট্ৰল সেকেন্ডখনো আপোনাৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে ইয়া আস্কিং হয় 5 লাখ হয় আৰু দুইটাই
কোন ইয়াৰৰ হয় 2016 হয় 16ৰ হয় আৰু ৰানিং কিমান হৈছে ৰানিং এইখন হৈছে 42000 হ্যাঁ এইখন হৈছে 38000 আচ্ছা ওকে নেক্সট আৰু এখন আছে হোৱাইট কালাৰত i20 হয় কক এইটো 2013 মডেল হয় এ আস্কিং প্ৰাইস 290 আৰু ৰানিং কিমান হৈছে ৰানিং হৈছে আপোনাৰ 48000 পেট্ৰল নে ডিজেল পেট্ৰল নেক্সট ভ্যান এখন আছে হয় কক এইখন 2010 মডেল হয় এ আস্কিং প্ৰাইস 160 আৰু কোন ইয়াৰৰ হয় 2010 হয় নেক্সট অল্টো K10 অল্টো K10 এইটো হল 2014 মডেল আস্কিং প্ৰাইস হয় আমাৰ 240 240,000 2014 হয় আৰু নেক্সট আৰু এখন ভ্যান আছে কক এখন 2018 মডেল হয় হ্যাঁ এ আস্কিং প্ৰাইস হয় 290 হয় তাৰ পিছত আৰু এখন ইয়ন আছে ইয়নটো হয় 2014 মডেলৰ হ্যাঁ এ আস্কিং হয় 195 ওকে আৰু এখন i20 আছে ৰেড কালাৰত কক ইয়াৰ আস্কিং আস্কিং প্ৰাইস হয় 270 ৰানিং কিমান হৈছে ৰানিং হৈছে আপোনাৰ 56000 ওকে নেক্সট এখন ওয়েগনাৰ আছে এইটো 2017 নৱেম্বৰ হয় ইয়াৰ VXI মডেল হয় ইয়াৰ আস্কিং প্ৰাইস হয় আমাৰ 380,000 হয় আৰু নেগোশিয়েবল ওকে নেক্সট এখন হোৱাইট কালাৰত সুইফট ডিজায়াৰ আছে কক এইটো 2012 মডেল হয় হ্যাঁ ইয়াৰ আস্কিং প্ৰাইস হয় আমাৰ 350 12 পেট্ৰল নে ডিজেলত পেট্ৰলত ন ৰানিং কন্ডিশনত আছে না গাড়ী ৰানিং ন ওকে নেক্সট আপোনালোকৰ কাৰণে আছে এখন মাৰুতি সুজুকি ৰিটস সিলভাৰ কালাৰ কক এইটো আপোনাৰ 12 মডেল হয় 2012 মডেল হয় ইয়াৰ আস্কিং প্ৰাইস হয় আমাৰ 195 হয় 2012 আৰু আমি একবাৰ ৱাক আৰাউণ্ড দেখুৱাই দিছো কিমান ক'লে 195 অনলি 1,95,000 টকাত পাই যাব ৰিটছখন মাৰুতিৰ ডিজেল নে পেট্ৰলত নেক্সট এখন চেন্ট্ৰো আছে কক সেইটো আহি যাব আমাৰ 150,000 চেন্ট্ৰো ওকে এইটো আপোনাৰ পাৱাৰ উইন্ডো পাৱাৰ ষ্টিয়াৰিং এসি কোন ইয়াৰ হয় 2011 হয় 11 হয় 150,000 আহি যাব ন আহি যাব নেক্সট আছে এখন অল্টো K10 2014 মডেল হয় ইয়াৰ আস্কিং প্ৰাইস হয় 260 VXI হয় ইকো মাৰুতি ইকো এইটো 2020 মডেল হয় ইয়াৰ আস্কিং প্ৰাইস হয় 410,000 ওকে আৰু ৰানিং কিমান হৈছে এইটো ৰানিং হৈছে আপোনাৰ 22,000 নেক্সট আছে ওয়েগনাৰ এইটো 2015 মডেল হয় ইয়াৰ আস্কিং প্ৰাইস হৈছে 3,20,000 হয় নেক্সট আছে এখন ডাকসন গো এইখনো 2020 মডেল হয় ইয়াৰ আস্কিং প্ৰাইস হয় আমাৰ 290 হয় আৰু ৰিপেইণ্ট নাই বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে চেলেৰিও 2015 মডেল হয় ইয়াৰ আস্কিং প্ৰাইস হয় আমাৰ 350 ওকে নেক্সট আৰু এখন i10 আছে কক এইটো i10 2011 মডেল হয় ইয়াৰ আস্কিং প্ৰাইস আমাৰ 210,000 i10 আৰু নেক্সট এখন ৰিটস আছে কক এইটো ৰিটস VXI হয় 2011 মডেল হয় ইয়াৰ আস্কিং প্ৰাইস হয় আমাৰ 210 হয় আৰু এখন ইকো আছে কক 2017 মডেল হয় ইয়াৰ আস্কিং প্ৰাইস হয় 370 এসি আছে না ইকো এসি আছে পাৱাৰ ষ্টিয়াৰিং আহে নে ইকোত পাৱাৰ ষ্টিয়াৰিং এইটোত নাই ন কিমান প্ৰায় আস্কিং 370 নতুন 4 লাখ ওপৰত যায় নে 5 ওপৰত যায় ন ওকে নেক্সট আৰু এখন ভ্যান আছে কক 2016 মডেল হয় ইয়াৰ আস্কিং প্ৰাইস হয় আমাৰ 240 ওকে 240 আৰু এপিনে আৰু এখন অল্টো আছে এইটো 2010 মডেল হয় আস্কিং প্ৰাইস হয় 160,000 ৰানিং কিমান হৈছে ৰানিং হৈছে আপোনাৰ 74,000 ওকে নেক্সট আছে মহিন্দ্ৰা বুলেৰো তেজপুৰ ৰেজিষ্ট্ৰেচন 2016 মডেল হয় SLX হয় ইয়াত বহুত কেইখন বুলেৰো আছে তো হোৱাইটতে আছে আৰু হোৱাইটতে ডিমাণ্ড বেছি নেকি কক এইখন SLX কোন ইয়াৰৰ হয় 16 হয় পাৱাৰ প্লাছ নহয় M2DI হয় আচ্ছা ৰানিং কিমান হৈছে এইটো 62,000 আৰু আস্কিং কিমান এইখনৰ এইটো আস্কিং হয় 570 হয় বুলেৰো পাৱাৰ ষ্টিয়াৰিং এসি এইবিলাক আছে সব আছে ন পাৱাৰ উইন্ডো পাব আৰু ইয়াত বুলেৰো বহুত কেইখন আছে আমি একবাৰ দেখুৱাই দিছো চাই লওক নেক্সট বুলেৰোখনৰ আমি ডিটেইলছ দিম নেক্সটখনৰ কক এইখন কোন জাগাৰ ৰেজিষ্ট্ৰেচন হয় এইটো লখিমপুৰ নম্বৰ হয় কক ZLX পাৱাৰ প্লাছ হয় 2019 ৰ 33,000 চলিছে
অনলি অনলি 33,000 33,000 বুলেৰো 33,000 ৰানিঙত একোই নহয় আৰু এইখন এক্সিডেণ্টেল কিবা হিষ্ট্ৰী তেনেকুৱা একো হিষ্ট্ৰী নাই একো হিষ্ট্ৰী নাই ন আস্কিং কিমান এইখনত এইটো আস্কিং হয় 7,80,000 সৰি 7,80,000 ৰানিং কিমান হৈছে ৰানিং হৈছে 33,000 33,000 ৰানিং হৈছে হয় ওকে আৰু ফাইনেন্স কৰিলে এখন কিমান 3 লাখ মান দিব লাগিবনে 2.5 লাখত আহি যাব ওকে নেক্সট আৰু এখন আছে গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন কক গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন এইটো 2020 মডেল হয় 63,000 চলিছে আৰু ইয়াৰ আস্কিং প্ৰাইচ হয় আমাৰ 790 790 হয় 2020 আৰু মানে ৰিপেণ্ট কিমান আছে ইয়াত ৰিপেণ্ট নাই আৰু ZLX নেকি ZLX পাৱাৰ প্লাছ একদম টপ মডেল মডেল আচ্ছা আমি আর ইন্টেরিয়র একবার দেখুৱাই দিছো আৰু একো কামটো নাই গাড়ী কাম কৰিব নাই খালি ল'ব আৰু চলাব একবাৰ ইন্টেরিয়র চাই লওক ইন্টেরিয়র কি কন্ডিশনত আছে আৰু টায়াৰ পাঁচটা চাৰিটাই নতুন হয় একদম পুৰা মই দেখা পাইছো টায়াৰ বিলাক একদম নতুন কন্ডিশনৰ হৈ আছে ন আচ্ছা আৰু বুলেৰো টায়াৰ এনেও বহুত কষ্টলি আহে কিন্তু নতুন পাই যাব আপোনালোকে নেক্সট আৰু এখন আছে তেজপুৰ ৰেজিষ্ট্ৰেশ্যনতে কক ৰেজিষ্ট্ৰেশ্যন এইটো 2018 মডেল হয় এইটো ZLX পাৱাৰ প্লাছ হয় আৰু আপোনাৰ 48,000 চলিছে 48,000 চলিছে হয় হয় আচ্ছা একবাৰ ৱাক আৰাউণ্ড চাই লওক তেতিয়া গম পাই যাব বাকি ডিটেইলছ এইটো ৰিপেণ্ট আছে নে নাই ৰিপেণ্ট নাই বাম্পাৰ ডম্পাৰ অৰিজিনেল পেইণ্ট আছে আৰু এইখনৰ আস্কিং কিমান এইখনৰ আস্কিং 750 750 ইন্টেৰিয়ৰ একবাৰ দেখুৱাই দিছো আমি আৰু নতুন এইখনৰ 10 লাখ মান যায় 10 লাখ মান যায় 10 লাখ মান যায় ন ইন্টেৰিয়ৰ একবাৰ চাই লওক ইন্টেৰিয়ৰ কন্ডিশন চাই লওক কি আছে আৰু 2,53 লাখত ফাইনেন্স হৈ যাব নেক্সট যদি বুলেৰো পিকআপ লাগে আপোনালোকৰ বুলেৰো পিকআপ আছে কক এইটো বুলেৰো পিকআপ হয় 1.7 এক্সট্ৰা লং হয় এখন এইটো 2019 মডেল হয় 51,000 চলিছে ইয়াৰ আস্কিং প্ৰাইচ হয় আমাৰ 780 হয় আৰু 780 নতুন 10 লাখ মান যায় নে বেছি যায় অলপ ইয়াত বডিও বনোৱা আছে বডি বনোৱা আছে হয় এক্সট্ৰাকে আৰু গাড়ীত কিবা কাম একো কাম নাই পাৱাৰ ষ্টিয়াৰিং হয় এখন পাৱাৰ ষ্টিয়াৰিং বুলেৰো এইটো নিউ লুকছ হয় ঠিক আছে ইন্টেৰিয়ৰ চাই লওক আৰু এইখন ফাইনেন্স হয় নে নাই কমাৰ্চিয়েল ফাইনেন্স হৈ যাব ন ওকে 2 লাখ দিলে ফাইনেন্স হৈ যাব 2 লাখত আহি যাব এইখন হয় নেক্সট আৰু এখন বুলেৰো আছে কক পিকআপ এইটো বুলেৰো পিকআপ এইটো 2017 মডেল হয় 77,000 চলিছে ইয়া আস্কিং প্ৰাইচ হয় আমাৰ 5,70,000 5,70,000 হয় কোন ইয়াৰৰ হয় 2017 হয় এখনো 2 লাখ মান দিলে ফাইনেন্স হৈ যাব 2 লাখ মান দিলে ফাইনেন্স হৈ যাব নেক্সট আৰু এখন কমাৰ্চিয়েলত আছে টাটা DI কক এইটো 2017 মডেল হয় ইয়াৰ আস্কিং প্ৰাইচ হয় আমাৰ 4,90,000 আৰু ৰানিং কিমান হৈছে ৰানিং হৈছে 57,000 এইখনত ফাইনেন্স হ'ব নে নাই ফাইনেন্স হৈ যাব এখনো 2 লাখ মান দিলে হ'ব নে ফাইনেন্স 2 লাখ মান দিলে ফাইনেন্স হৈ যাব 2 লাখত ফাইনেন্স হৈ যাব ন ওকে নেক্সট আছে এখন সুইফট ডিজায়াৰ কক সুইফট ডিজায়াৰ নহয় এখন ডিজায়াৰ হয় অনলি আচ্ছা যেতিয়াৰ পৰা লুক চেঞ্জ হৈছে সুইফট নামটো ইহঁতে আঁতৰাই দিছে মাৰুতিয়ে এতিয়া জাষ্ট ডিজায়াৰ মাৰুতি ডিজায়াৰ আৰু পুৰণাবিলাকত সুইফট লেখা আছিলে সুইফট ডিজায়াৰ লেখা আছিলে কক এইখনৰ ৰানিং 35,000 চলিছে হা 2018 মডেল হয় হা আস্কিং প্ৰাইচ হয় আমাৰ 550 আৰু ৰানিং কিমান হৈছে ৰানিং 33,000 35,000 আস্কিং কিমান 550 2018 মডেল হয় নতুন ল'ব গ'লে 650 7ৰ ওপৰত যায় 7ৰ ওপৰত পৰে ন ওকে নেক্সট আছে এখন গ্ৰেণ্ড i10 কক 2015 মডেল হয় এখন আস্কিং প্ৰাইচ হয় 350 এৰ স্পৰ্টছ হয় পুশ ষ্টাৰ্ট বটন আছে 2015ৰ হয় ৰানিং কিমান হৈছে ৰানিং হৈছে 42,000 ওকে আৰু নেক্সট আপোনালোকৰ কাৰণে আছে এখন Hyundai Santro Zinc GL মডেল গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন কক এইটো 2010 মডেল হয় ইয়াৰ আস্কিং প্ৰাইচ হয় 170 ৰানিং কিমান হৈছে ৰানিং হৈছে 42,000 AC পাৱাৰ ষ্টিয়াৰিং আছে নে এইবিলাক AC পাৱাৰ ষ্টিয়াৰিং সব আছে আছে নেক্সট আৰু এখন চেলেৰিও আছে চেলেৰি এইটো ZXi মডেল হয় 2017ৰ হয় ইয়াৰ চলিছে 23,000 ইয়াৰ আস্কিং প্ৰাইচ হয় আমাৰ 420 হয় আৰু সব নেগোচিয়েবল প্ৰাইচ নেক্সট আৰু এখন i10 আছে এইটো i10 স্পৰ্টছ হয় 2011ৰ মডেল হয় ইয়াৰ আস্কিং প্ৰাইচ হয় 260 হয় ওকে একবাৰ আৰু ৰিপেণ্ট কিমান আছে ৰিপেণ্ট নাই বাম্পাৰ ডম্পাৰ অৰিজিনেল প্ৰিণ্টত ন নেক্সট এখন ইয়ন আছে এইটো 2012ৰ হয় ইয়াৰ আস্কিং প্ৰাইচ হয় 190 12ৰ আৰু ৰানিং কিমান হৈছে ৰানিং হৈছে 48,000 নেক্সট এখন ডাষ্টাৰ আছে কক এইটো 2016ৰ মডেল হয় ৰানিং হৈছে 61,000 ইয়াৰ আস্কিং প্ৰাইচ হয় আমাৰ
550 550 2016 ডাষ্টাৰ পাই যাব আৰু ৰানিং কিমান হৈছে 61,000 পেট্ৰল নে ডিজেল পেট্ৰল নেক্সট আৰু এখন আছে সুইফট ডিজায়াৰ ব্লু কালাৰত কক ব্লু কালাৰ এইটো VXI মডেল হয় 2017 ৰ হয় ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 6 lakhs 2017 ৰানিং কিমান হৈছে ৰানিং হৈছে 38,000 ন তো এয়া আছিলে ফ্ৰেণ্ডছ মটৰ্ছৰ পৰা আজিৰ ভিডিঅ' নতুন এটা ভিডিঅ'ত আমি সোনকালে লগ পাম তেতিয়ালৈকে চেনেল ছাবস্ক্ৰাইব কৰি দিয়ক আৰু গাড়ী যদি চেল কৰিব মন আছে দাদা কণ্টেক্ট কৰক নাম্বাৰ দিয়া আছে নেকি পাৰ্চেছো কৰে আৰু এক্সচেঞ্জো কৰে নে এক্সচেঞ্জো কৰে মানে যি ৰিলেটেড প্ৰব্লেম আছে আপোনালোকে কণ্টেক্ট কৰক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট গোটেইখিনি কৰিব নতুন এটা ভিডিঅ'ত সোনকালে লগ পাম নমস্কাৰ